everyone, welcome back to my YouTube channel. আজি বহু দিনৰ পিছত ব্লগ এটা বনাইছো। আজি বতৰটো বৰ ধুনীয়া হৈ আছে। গ্ৰীনি ইমান ভাল লাগিছে। ৰ'দো নাই, বৰষুণ নাই, পৰুৱাই কামুৰিছে। পৰুৱা মই যাওঁগে এটা স্কুল ওলাওঁগে। আজি হৈছে আমাৰ স্কুল এনুৱেল ডে। এয়া মই স্কুলো আহি পালোঁ। এতিয়া ষ্টাফ ৰুমত ওলাই থকা ভিডিঅ' নকৰিলোঁ, দেৰি হৈ আছিলে। এয়া আজি উখল মাখল পৰিৱেশ আমাৰ স্কুলৰ এনুৱেল ডে বুলি ল'ৰা ছোৱালীবিলাকে বৰ ধুনীয়াকৈ সাজি কাচি আহিছে পাৰফৰ্ম কৰিবলৈ। আজি চিফ গেষ্ট কিজনী চাওঁ, চিফ গেষ্ট কিজনী চাওঁ। These are my cutie pies. My बच्चा लड्डू क्लास नार्सरी स्टूडेंट्स খিনি চবে ইমান ধুনীয়াকৈ প'জ দিছে। আজি ইমান ধুনীয়া ধুনীয়া চোলা পিন্ধি আহিছে। আজি ৱাও ধুনীয়া লাগিছে। All are looking so cute. ইমান ধুনীয়া লাগিছে চবে। প্ৰগ্ৰাম ষ্টাৰ্ট হ'বই। আমাৰ বাৰ্বি বিজনীও আহিলে। হাই কৈ দিয়া, হাই কোৱা। ৰেজনা মেম আপুনিও কৈ দিয়ক কিবা এটা। দিয়া লাইটিং কৰি এতিয়া আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'লেই। এয়া হৈছে আমাৰ স্কুল ছং। এয়া হৈছে আমাৰ স্কুলৰ ক্লাছ 2 ষ্টুডেণ্টছ। এইটো হৈছে এছামিজ মিউজিকেল এক্ট অ' ফুল আগৰ দিনৰ কথা মনত পৰি যায়। স্কুলত এইটো পয়েম পঢ়িছিলোঁ অ' ফুল এতিয়া ছুপাৰ ডুপাৰ এনাৰ্জেটিক ক্লাছ 4 বয়জ লুংগি ডান্স। আপোনালোকে ডান্স ভিডিঅ'খিনি মোৰ চেনেলত গৈ চাব পাৰিব, ফুল ভিডিঅ'জ। এয়া হৈছে নাৰ্চাৰী বি ছেকশ্যনৰ লাভি দেৱী আৰ্মিজ। এয়া হৈছে আমাৰ ক্লাছ কেজিৰ বাচ্চা পাৰ্টি, ছোটা বাচ্চা समझ के नाटक राना रे डिबी डिबी डब डब। ব্রহ্মারে পুত্র ভূমি সৃষ্টিরে ও প্রণাম।
এয়া হৈছে চাহা মেম এনুৱেল ডে স্পেচিয়েল ধুনীয়া গান গাই আমাৰ এনুৱেল ডে ধুনীয়া কৰা আমাৰ মেমগৰাকী আমাৰ প্ৰগ্ৰেম অলমষ্ট শেষেই এতিয়া লাষ্ট পাৰফৰ্মেঞ্চ চলি আছে আমাৰ মিউজিকেল বেণ্ড এতিয়া দেখাই আছোঁ প্ৰগ্ৰেম শেষ হৈ গ'ল এয়া আমাৰ মঞ্চও খালী হ'ল এতিয়া আমি চবেই ওলাইছোঁ ঘৰলৈ যাবলৈ এতিয়া ঘৰা-ঘৰি আজি স্পেচিয়েল খানা ঘুগুনি আৰু ৰুটি মই শুকান ৰুটি নাখাওঁ তথাপি আজি খাব লগা হৈছে উপায় নাই বাকী ৰাইজে পূৰা দবাইছে बहुत टेस्टी ना ভাল লাগিছে ये पार्टी आप देना चाहिए था जो हम खुद खा रहे हैं वेरी बैड গুপ্ত আলোচনা এয়া হৈছে আমাৰ পাগলী ষ্টাফ চব ব্যস্ত এইফালে পইচা হিচাপ কৰাত ব্যস্ত গানটি খুৱাই পইচা হিচাপ 20 টকা আপুনি কওক আজি আকৌ প্ৰগ্ৰামৰ কথা আজি চাহা মেমে ধুনীয়া গান গালে ভিডিঅ' কৰি থৈছোঁ দি দিম দেই সেইটোৱে মই এনেই নকওঁতো আমাৰ খকুৱা ষ্টাফ দেই এয়া অলপ আগতে ৰুটি ঘুগুনি চুবোৱাৰ পিছত এতিয়া আকৌ কি কৰিছে দেখিছে এতিয়া আকৌ এয়া কঁঠাল চুবাইছে ৰাইজে দেই এইবোৰ গুটি কোনে নিব অঁ এয়া গুটি কোনে নিব অঁ হাছন চাই গুটি নিব এ কাক দিছে মোক দিছে নি আমাৰ আছে হলেও টপক টপক ভৰাইছে ৰুটি ঘুগুনিয়ে পেট নভৰিলে যেন পাইছোঁ দেই অঁ ভালকৈ বহি লওক অঁ অঁ এতিয়া ভালকৈ খওক হয় দেই এটা কঁঠাল একদম পূৰা চট কৰি গ'ল দেই ইহঁতে বেছি সময় চাওঁ নালাগে চাওঁ 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 মই এপিচ খাওঁ আপোনালোকে বাকলিয়ে পাবাগে মই এপিচ খাওঁ ঢেৰ কালে কেমেৰা বাহিৰত আনিছিলে কোনে কঁঠাল আন্টি কথা
নিমখৰ তেতিয়াই বলে ভাল লাগে মালে নাইকিয়া হৈ গ'ল দেখোন ইমান বৰষুণত ঘৰ কেনেকৈ যাম এতিয়া মৌচুমী মেমে আৰু জ্যোৎস্না মেমে গাড়ী ৰখাব নোৱাৰিলে সেইকাৰণে এতিয়া চাহ মেমক হায়াৰ কৰিছে চাওঁ এতিয়া চাহ মেমে গাড়ী ৰখাব পাৰে নাই অ' সঁচাকৈ মেজিক আহিছে চাহ মেম যোৱাৰ লগে লগে বাই বাই হেপী হলিডেজ বাই বাই ইমানতে মোৰ ভিডিঅ' সমাপ্ত হৈছে বাই বাই লগ পাই আছোঁ অন্য এটি ভিডিঅ'ত